হেল্ল' এভৰিৱান মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ যোনটো অৰেঞ্জ কালাৰ গ্লিটাৰী আই মেকআপ লুক। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মই ফাৰ্ষ্টত এপ্লাই কৰি লৈছোঁ প্ৰাইমাৰ লগোৱাৰ আগতে মই এটা মইশ্চাৰাইজাৰ অফ কেমেৰা ইউজ কৰিছোঁ নিভিয়াৰ। তাৰপিছত মই এইটো ব্লু হেভেনৰ প্ৰাইমাৰ ইউজ কৰিছোঁ। তাৰপিছত মই ফাউণ্ডেশ্যন লৈছোঁ, এইটো লেকমিৰ 925 ৰেঞ্জৰ হয়। মোৰ শ্বেডতকৈ অলপমান এইটো লাইট হয়, কিন্তু যেতিয়া আমি ব্লেণ্ড কৰি যাম তেতিয়া পিছত এইটো নিজৰ স্কিনৰ নিচিনা হৈ যাব। তাৰপিছত ধুনীয়াকৈ মুখত আৰু ডিঙিত মই এপ্লাই কৰি লৈছোঁ। তাৰপিছত মই এডাল ব্লেণ্ডাৰ ব্ৰাছেদি, ফ্লেট টপ ব্ৰাছ আমি লৈছোঁ, সেই ব্ৰাছেদি ধুনীয়াকৈ মই ব্লেণ্ড কৰিছোঁ। গোটেই ফেচতে এপ্লাই কৰিব যাতে আমাৰ কোনো জেগা খালী ৰৈ নাযায়। মোৰ এই ফাউণ্ডেশ্যনটো নতুনকৈ মই ইউজ কৰিছোঁ লেকমিৰ, কিন্তু মোৰ ইমান এটা ভাল পোৱা নাই, অলপমান ড্ৰাই স্কিনৰ কাৰণে আৰু এইটো ইমান এটা ভাল নহ'ব, মোৰ নৰ্মেল স্কিন হয়। আৰু তাৰপিছত মই ইউজ কৰিছোঁ এইটো কনচিলাৰ, একে লেকমিৰ 925 ৰেঞ্জৰে হয়। এই দুটা মই নতুনকৈ ট্ৰাই কৰিছোঁ, কিন্তু ইমান এটা মোৰ ভাল নালাগিলে, অলপমান ড্ৰাই ফিল হয় আৰু ইমান এটা কভাৰেজো নাপায়। এইটো মিডিয়াম কভাৰেজ এটা দিয়ে। মই চকুৰ ডাৰ্ক চাৰ্কলবিলাক লুকুৱাবলৈ এইটো ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ কনচিলাৰ। তাৰপিছত এই বেছ মেকআপটো ছেট কৰিবলৈ আমি ইউজ কৰিছোঁ পেলেডিঅ'ৰ এটা ৰাইচ পাউডাৰ। গোটেই ফেচত মই অলপকৈ ডেপ কৰি লগাই যাম। মই এইটো পাৰ্পলৰ পৰা লৈছিলোঁ অনলাইন। লুজ পাউডাৰ আমাৰ গোটেই ফেচত এতিয়া ছামাৰৰ কাৰণে বিৰাট ভাল, পাউডাৰ লগাবই লাগিব, নহ'লে ঘামত গোটেই মেকআপ গুচি যাব। তাৰপিছত মই ইউজ কৰিছোঁ এইটো আই শ্বেড'ৰ, মই আইব্ৰ'জৰ কাৰণে এই পেলেটটোৱেই লৈছোঁ মেকআপ ৰিভলিউশ্যনৰ। এই ডিপ ব্ৰাউন কালাৰটো দি মই প্ৰথমতে আই শ্বেড' ড্ৰ কৰিম। এজ ইউজুৱেল মই মাজৰ পৰা এপ্লাই কৰোঁ, তাৰ পাছতহে আগত এপ্লাই কৰোঁ। এডাল ব্ৰাছডাল লৈছোঁ মই, এডাল এংগুলাৰ ব্ৰাছ। ধুনীয়াকৈ এপ্লাই কৰাৰ পাছত ডিপ ব্ৰাউন কালাৰটো মই অলপমান ব্লেক শ্বেড' ল'ম এই পেলেটটোৰ পৰাই। ব্লেক শ্বেড' দি আমাৰ যোনটো আইব্ৰ' অলপমান ডাৰ্ক লাগিব, যোনটো আই মেকআপত ধুনীয়া লাগে। এতিয়া অলপমান বেছি ডাৰ্ক লাগিব পাৰে, কিন্তু যেতিয়া আপোনালোকে মেকআপ কৰি ল'ব তেতিয়া ধুনীয়াকৈ আইব্ৰ'জ কালাৰটো ধুনীয়া মিক্স আপ নিচিনা দেখি পায়, বিৰাট ধুনীয়া লাগে। ধুনীয়াকৈ মই আইব্ৰ'জখিনি বনাই তাৰপিছত মই কনচিলাৰ দি অলপমান ক্লিন কৰি লৈছোঁ, বহুত বেছি নহয়, কমকৈ ইউজ কৰিছোঁ। তাৰ পাছত মই কণ্টৰৰ কাৰণে এই পেলেটটোৰ পৰাই এই ব্ৰাউন শ্বেডটো লৈছোঁ, যোনটো মোৰ একদম একজেক্ট মেটচ হয় কণ্টৰৰ কাৰণে। এই দেখিছে হেয়াৰ লাইনৰ পৰা মই লিপছৰ ওচৰলৈ কণ্টৰ কৰিছোঁ। এডাল কণ্টৰ ব্ৰাছ হয়। আপোনালোকৰ লগত মই ব্ৰাছ কি ইউজ কৰোঁ সেইবিলাকো এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম, যোনবিলাক বহুত লং লাষ্টিং ব্ৰাছ হয়। কণ্টৰ মুখৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট, আৰু মোৰ নিচিনা মুখৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়েই, কাৰণ মোৰ মুখখন গোল। নাকটো মই কণ্টৰ কৰিছোঁ এডাল সৰু ব্ৰাছেদি। নাকত কণ্টৰ কৰিলে সদায় চকুৰ ওচৰলৈ লৈ যাব লাগে, যাতে এটা ধুনীয়া লুক দেখা পায়। তাৰ পাছত মই এইটো ট্ৰানজিশ্যন কালাৰ, বেলেগ এটা মেকআপ ৰিভলিউশ্যনৰ পেলেট, মই ট্ৰানজিশ্যন কালাৰটো ইউজ কৰিছোঁ। চাৰ্কুলাৰ মোশ্যনত কৰিম, তাৰ পাছত আকৌ বেক এণ্ড ফৰ্থ, এবাৰ আগলৈ এবাৰ পিছলৈ, ধুনীয়াকৈ এটা ব্লেণ্ডেড লুক দিবলৈ আমি সদায় টাইম ল'ব লাগিব। আই মেকআপৰ টাইম দিয়াটো বহুত জৰুৰী, আৰু বহুত বেছি প্ৰডাক্ট একেবাৰেই যদি লৈ লওঁ তেতিয়া কালাৰটো একদম একে জেগাতে লাগি ধৰিব, আই মেকআপটো ধুনীয়া নেদেখি। সেইকাৰণে মই লাহে লাহে কম কালাৰ লৈ ব্লেণ্ড কৰি গৈছোঁ, চাৰ্কুলাৰ মোশ্যন। তাৰপিছত দেখিছে মই ব্ৰাছডাল অলপমান দূৰত লৈছোঁ, যাতে একদম কালাৰটো ডেপজিট এসোপা একেলগে হৈ নাযায়। তাৰপিছত মই এইটো অৰেঞ্জ কালাৰটো লৈছোঁ। মই আজি এটা অৰেঞ্জ মেকআপ লুক কৰিম মেখেলা চাদৰৰ লগত। নতুন লুক ক্ৰিয়েট কৰি মোৰ বিৰাট ভাল লাগে মেকআপ লুক, আৰু মোৰ মেকআপ ভিডিঅ' চাইও ভাল লাগে, মোৰ কেতিয়াও ব'ৰ নহওঁ। আপোনালোকৰো বহুতো আছে চাগে যোনবিলাক মেকআপ ভিডিঅ'জ বা আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰতি যোনবিলাক
অলপমান ইণ্টাৰেষ্টেড হয় সিহঁতে ভালেই পায় তাৰপিছত মই অৰেঞ্জ কালাৰটো লৈ অলপমান গোটেই আইলিডত লগাইছোঁ মেকআপ ভিডিঅ'ছবিলাক বহুত ভাল লাগে চাই তাৰপিছত গোটেই আইলিডত লগোৱাৰ পাছত অৰেঞ্জ কালাৰটো তাৰপিছত আমি ইউজ কৰিছোঁ এই ট্ৰানজিশ্যন ছেটটো অৰেঞ্জ কালাৰটোৰ লগত ধুনীয়াকৈ ব্লেণ্ড কৰিবলৈ কাৰণ অৰেঞ্জ কালাৰটো বেলেগ হৈ থাকিলে বা ট্ৰানজিশ্যন কালাৰটো বেলেগ হৈ থাকিলে অলপমান বেয়া লাগে সেইকাৰণে গোটেইটো ব্লেণ্ডেড এটা লুক দিবলৈ তাৰ পাছত মই ইউজ কৰিম এইটো মাৰ্চৰ একদম মোৰ ফেভৰেট পেলেট হয় সেইদিনা মই শ্বৰ্টছত আপোনালোকক দেখাইছিলোঁ এই গ্লিটাৰ ছেটবিলাক ইমান ধুনীয়া আৰু মই ফাৰ্ষ্ট টাইম আজি ইউজ কৰিছোঁ ৱাও ইমান ধুনীয়া কালাৰটো লগে লগে লাগি গৈছে একো আপোনালোকৰ গ্লিটাৰ গ্লু এইবিলাক একো নালাগে ডাইৰেক্ট আপোনালোকে ফিংগাৰ দি লগালে বেছি ভাল বেছি ধুনীয়া আপোনালোকে এটা পে অফ পাব তাৰপিছত গ্লিটাৰ ছেটটো অৰেঞ্জ কালাৰে হয় ইয়াত আপোনালোকে বহুতকেইটা গ্লিটাৰ ছেট পাই যাব অৰেঞ্জ তাৰপিছত মাল্টি কালাৰ ব্লু বহুতকেইটা কালাৰ তাৰপিছত মই সেই মেকআপ ৰিভলিউশ্যনৰ পেলেটটোৰ পৰা য়েল্ল' কালাৰ অলপ লৈ ইনাৰ কৰ্নাৰত অলপমান লগাই দিছোঁ তাৰপাছত এই পেলেটটোত আপোনালোকে 8টা নে কেইটা পাই যাব শ্বেড মই শ্বৰ্টছত আপোনালোকক এই পেলেটটো শ্বেয়াৰ কৰিছোঁ বাৰু এই য়েল্ল' কালাৰটো দি মই ইনাৰ কৰ্নাৰত অলপমান লগাই দিছোঁ তাৰপিছত আকৌ মই অৰেঞ্জ কালাৰটো লৈ লৱাৰ লেছ লাইনত লগোৱাটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় অকল ওপৰত থাকিলে ভাল নালাগিব গোটেই আইজটো একে কালাৰ হ'লেহে অলপমান ভাল লাগে তাৰপিছত মই লগাইছোঁ মাস্কাৰা লটাছৰ এটা মাস্কাৰা হয় লটাছৰ মাস্কাৰা লৱাৰ লেছ লাইনতো মই লগাইছোঁ বহুত সাৱধানে লগাব লাগে মাস্কাৰা তাৰ পাছত মই আইলাইনাৰ ইউজ কৰিছোঁ লটাছৰে আমি অকল আজি ওপৰতে আইলাইনাৰ লগাম মই কাজল আজি ইউজ নকৰোঁ আপোনালোকৰ কোনে কোনে কাজল লগাব ভাল পায় কিন্তু মই ইমান এটা কাজল লগাই ভাল নাপাওঁ মই আইলাইনাৰ লগাইহে ভাল পাওঁ তাৰপিছত বাহিৰৰ ফালে মই ড্ৰ কৰি ক্ৰমান্বয়ে ভিতৰলৈ মই এপ্লাই কৰি দিছোঁ তাৰ পাছত মই এয়া অফ কেমেৰাত লগাই ল'লোঁ আইলেছ ফাৰ্ষ্ট টাইম মই ইউজ কৰিছোঁ সেইকাৰণে অফ কেমেৰা ইউজ কৰিছোঁ কাৰণ টাইম লয় আইলেছ লগাওঁতে তাৰপিছত এই মাৰ্চ পেলেটটোৰ পৰাই মই ব্লাছ শ্বেডটো ইউজ কৰিম ব্লাছ ইয়াত দুটা পাই যাব তাৰপিছত এটা হাইলাইটাৰ শ্বেডো ইয়াত পায় কিন্তু ব্লাছটো ইমান এটা ভাল নহয় কাৰণ এই পেলেটটোত বহুত বেছি গ্লিটাৰ শ্বেড দিছে এই গ্লিটাৰ শ্বেডটোৰ কাৰণে দাম লৈছে কিন্তু এইকেইটা ইমান এটা খাস নহয় বা পিগমেন্টেড ইমান নহয় বহুত বেছি লগোৱাৰ পাছতহে আপুনি এটা কালাৰ দেখা পায় কিন্তু কেমেৰাত আৰু বেছিয়ে কম লাগিছে কিন্তু অৰিজিনেলত অলপমান বাৰু ভালেই লাগিছে কিন্তু এই মাৰ্চ পেলেটটো একদম ৱৰ্থ ইট হয় কাৰণ ইয়াত গ্লিটাৰ ছেটকেইটা বহুত ধুনীয়া আৰু এক্সট্ৰাকৈ এইকেইটা ফেচৰ কাৰণেও দি দিছে হাইলাইটাৰটোও দিছে কিন্তু হাইলাইটাৰটো ইমান এটা বহুত বেছি ভাল নহয় কিন্তু এই পেলেটটো একদম মাষ্ট হয় ল'বই লাগে যাৰ পাৰ্টি মেকআপ লুকৰ কাৰণে গ্লিটাৰ লাগে কাৰণ বহুত কম দামত বহুত ভাল এটা পেলেট যোনটোত আপোনালোকে 8টা গ্লিটাৰ ছেট পাই যাব বহুত কম দামত মই আপোনালোকক মিন্ত্ৰা হল ভিডিঅ'ত এই পেলেটটো দেখাইছিলোঁ বহুত এফৰ্ডেবল হয় তাৰপিছত ইয়াৰ পৰাই মই আজি গোটেই পেলেটটো ফেচ পেলেটটো ইয়াৰ পৰাই ইউজ কৰিছোঁ হাইলাইটাৰ ছেটটো লৈছোঁ এয়া আপোনালোকে দেখিছেনে বহুত বেছি কালাৰ পিগমেন্টেড নহয় কিন্তু এটা মানে চলি যোৱা আৰু হেনেকুৱা টাইপৰ হাইলাইটাৰ হয়তো কিন্তু গ্লিটাৰ ছেটটো একদম বহুত ভাল তাৰপিছত হাইলাইটাৰ মই হাই পইণ্টছবিলাকত লগাইছোঁ তাৰপিছত ইনাৰ কৰ্নাৰত অলপমান লগাইছোঁ ইনাৰ কৰ্নাৰত হাইলাইটাৰ লগালে বহুত ভাল লাগে চকুটো একদম ধুনীয়াকৈ পপ হৈ ওলাই আহে একদম ধুনীয়া লাগে তেতিয়া আই মেকআপটো তাৰপিছত এয়া চেলাউৰিৰ তলত অলপমান লগাইছোঁ
তাৰপিছত মই লিপছৰ কাৰণে আজি লগাম মই এটা কোৰেলি শ্বেড মই প্ৰথম লগাইছোঁ চুইচ বিউটিৰ এইটো ডিপ ব্ৰাউন কালাৰ তাৰপিছত মই মেখেলা চাদৰৰ লগত আজি মিলাকৈ এটা কোৰেল শ্বেড মই ক্ৰিয়েট কৰিম লিপছত লিপ লাইনাৰটো লগোৱাৰ পাছত মই এইটো শ্বেডটো লগাইছোঁ এইটো চুইচ বিউটি আপোনালোকে দেখা পাইছে হল ভিডিঅ'ত অন দা মুভ পেলেট ব্ৰাছেদি ধুনীয়াকৈ লগাই লৈছোঁ এই লিপ পেলেটটো বিৰাট ভাল মই আপোনালোকক দেখাইছিলোঁ কিন্তু তেতিয়া মই ইউজ কৰা নাছিলোঁ কিন্তু এইকেইদিনৰ পৰা মই য'তেই যাওঁ এইটো লগাই যাওঁ কাৰণ এইটো পটককৈ লগাবলৈ এটা ক্ৰীমি মেট শ্বেড হয় আপোনালোকৰ ইমান বেছি ড্ৰাই নালাগে আৰু দেখাত আপোনালোকৰ লাগিব যেন মেট লিপ কালাৰ কিন্তু লগোৱাত বহুত ক্ৰীমি আৰু এইটো বহুত বেছি লং লাষ্টিং নহয় যদিও আপোনালোকে এইটো ৰিএপ্লাই কৰিব পাৰে আৰু মোৰটো বহুত ভাল লাগিলে বহুত কেইটা কালাৰ আপোনালোকে কম দামত পাই যায় 199 নে কি আছিলে এপেলটোৰ দাম আৰু বহুত কেইটা কালাৰ আপোনালোকে পাই যায় আপোনালোকে ব্লাছ হিচাপে ইউজ কৰিব পাৰে লিপষ্টিক হিচাপেও ইউজ কৰিব পাৰে তাৰপিছত বেলেগ বেলেগ শ্বেড লগাই আপোনালোকে এটা শ্বেড ক্ৰিয়েট কৰিব পাৰে দেখিছেনে বিৰাট ধুনীয়া লাগিছে কালাৰটো দুটা কালাৰ মই ইউজ কৰিছোঁ এটা অলপমান লাইট এটা অলপমান ডাৰ্ক এয়া মোৰ অলমোষ্ট কমপ্লিট হৈ গ'ল আজিৰ মেকআপ লুক এয়া মই হেয়াৰ ষ্টাইলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শ্বৰ্টছত যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন লুক ক্ৰিয়েট কৰিম হল ভিডিঅ'ছ মই ট্ৰাই কৰিম আৰু আপোনালোকে কি চাবলৈ বিচাৰে মোক কমেণ্টত জনাব পাৰে তাৰপিছত মই এই মেকআপটো লক কৰিবলৈ এইটো সেটিং স্প্ৰে ইউজ কৰিছোঁ ৱেট এণ্ড ৱাইল্ডৰ এতিয়া অলপমান এইটো দিন হ'ল বাবে স্প্ৰেটো অলপমান বেয়া হৈছে অলপমান একে জেগাত পৰি যায় ফাইন স্প্ৰে নহয় তাৰপিছত এয়া ড্ৰাই হোৱাৰ লৈ অলপমান ৰখিব লাগিব তাৰ পাছত মোৰ মেকআপটো ধুনীয়া এটা ব্লেণ্ডেড লুক আহি যাব বাৰু আজিৰ কাৰণে ইমানখিনিয়ে এইটো আপোনালোকে পাৰ্টিত মেকআপটো ইউজ কৰিব পাৰে বাই বাই এণ্ড ষ্টে হেপী